Hello everyone, welcome back to my new blog. তো আজি আহিলো ইভিনিং এবাৰ ওলাই তো ক'ত আহিলো আপোনালোকক এবাৰ দেখাই দিছোঁ। এখন নতুনকৈ খুলিছে কিৰঞ্জলি নামৰ ৰেষ্টুৰেণ্টখন, তাৰে ভিতৰ ভাগ আপোনালোকক অকণমান দেখাই দিওঁ বলক। এয়া আমি আহি পালোহি কিৰঞ্জলি ৰেষ্টুৰেণ্টখন। এইখন আছে ওপৰহালি বিজয়নগৰ নাপাওঁতে পায় আৰু ৰেষ্টুৰেণ্টৰ থিমটো ট্ৰেইনৰ ৰাখিছে, তাৰ বাবে ভাল লগা হৈছে, এটা ইউনিক ষ্টাইল। আৰু এইদৰে ভিতৰতো ৰুম আছে বহিব পৰাকৈ, বা ছিংগল ফেমিলি বা কাপলছ আহিলে বহিব পাৰে। আমি যিহেতুকে আমি ফেমিলি আহিছোঁ তো তাৰ বাবে আমি বাহিৰত বহিছোঁ। চাওঁ কিৰঞ্জলি এক্সপ্ৰেছ। তো আপোনালোকেও ইচ্ছা কৰিলে এপাক আহিব পাৰে। আৰু আমি অৰ্ডাৰ দিলোঁ খোৱা, আমাৰ আহি পালেহি ডোচা, আমি দিলোঁ ডোচা আৰু চিকেন চাও, যিহেতু আমি ইভিনিং আহিছোঁ। আৰু আপোনালোকেও আহিলে ইয়াতে থালিও পোৱা যায়, আপোনালোকে ভেজ থালি নন ভেজ থালি আটাইখিনি পাই যাব। আমি খোৱা লোৱা কৰি এবাৰ তলত বহিলোঁ, বহি পেলাই মিঠাই অৰ্ডাৰ দিলোঁ আৰু মিঠাই খাই মেলি আমি ঘৰলৈ গুচি আহিলোঁ। ভিডিঅ'টো মই বেছি দীঘলীয়া কৰা নাই, তো ভাল পালে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।